মৰমৰ আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ দীন বৰুৱা ছাৰ। আপোনাৰ শান্ত আৰু সৌম্য ব্যক্তিত্বক অন্তৰৰ পৰা প্ৰণাম জনাইছোঁ। আপুনি এজন সফল পিতৃ বুলি মই আগতেও কওঁ আৰু আজি পুনৰবাৰ কৈছোঁ। নিজৰ চাৰিওটা সন্তানক সুশিক্ষিত কৰি প্ৰতিষ্ঠিত কৰোৱা আপুনি এজন গৰ্বিত পিতৃ। সঁচাই আপোনাক ধন্য মানিছোঁ। এই অভাজনকো আশীৰ্বাদ কৰিব ছাৰ, এনেদৰে সফল হ'বলৈ। আজি কোনো বিদায় নহয়, বৰঞ্চ স্বাগতমহে আপোনাক স্বাধীনতালৈ, মুক্ত আকাশলৈ, এক নতুনলৈ। এতিয়া আপুনি সজাই ল'ব পাৰিব এখন চৰ্তহীন পৃথিৱী, য'ত নাথাকিব কোনো ওপৰৱালাৰ কাঢ়া চকু আৰু নিৰ্দেশ, মানিব নালাগিব কোনো নিৰ্দিষ্ট কৰ্মসূচী। আপুনি সুখী হওক ছাৰ, সুস্থ সবল হৈ থাকক সদায়। জীৱনৰ এইছোৱা সময় সজাই লওক সম্পূৰ্ণ নিজাকৈ, মনে বিচৰাৰ দৰে। পূৰ্বতে চাকৰিৰ দায়বদ্ধতাত থমকি ৰোৱা আশাবোৰে পূৰ্ণতা পাওক। জীৱনটো জীয়াই লওক হেঁপাহ পলুৱাই, য'ত নাথাকক কোনো আক্ষেপ আপোনাৰ। আজিৰ এই ক্ষণত আপোনালৈ অন্তৰৰ পৰা এয়াই কামনা কৰিছোঁ। ধন্যবাদ।